ডিয়াৰ ষ্টুডেণ্টছ এণ্ড ফ্ৰেণ্ডছ সকলোকে মোৰ জিকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই চেনেলটোত অসম চৰকাৰে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশ্ন উত্তৰ লৈ অহা হয়। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি ল'ব। তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, বাঁহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1907 চনত। 2 নম্বৰ প্ৰশ্ন, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 3 নম্বৰ প্ৰশ্ন, বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৃষ্ণপ্ৰসাদ দুৱৰা। 4 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বনকুঁৱৰী। 5 নম্বৰ প্ৰশ্ন, অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোনাকী। 6 নম্বৰ প্ৰশ্ন, আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে দীননাথ শৰ্মা। 7 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 8 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি বিন বৈৰাগী ক'ত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো বাঁহীত। 9 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰতিমা আৰু বিন বৰাগী। 10 নম্বৰ প্ৰশ্ন, বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰটো হৈছে 1890 চনত। 11 নম্বৰ প্ৰশ্ন, উষা আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1907 চনত। 12 নম্বৰ প্ৰশ্ন, আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলিকতাৰ পৰা। 13 নম্বৰ প্ৰশ্ন, আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰটো হৈছে 1929 চনত। 14 নম্বৰ প্ৰশ্ন, আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে দীননাথ শৰ্মা। 15 নম্বৰ প্ৰশ্ন, আবাহন কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। 16 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে বনকুঁৱৰী। 2 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোনাকীত। 18 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি বিন বৰাগী ক'ত প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰটো হৈছে বাঁহীত। 19 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লিটিকাই নাটকৰ পৰা। 20 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লিটিকাই। 21 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদুম কুঁৱৰী। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিসকলে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। প্ৰতি 2-3 দিনৰ মূৰে মূৰে এনেধৰণৰ জিকে ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম। আপোনালোকে মৰম দিব বুলি আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।